সুগন্ধি পখিলাৰ কবি আমাৰ অতিকৈ মৰমৰ হিৰুদাৰ আজি উপজা দিন। এই দিনটোত তেখেতৰ ৰচিত দুটি কবিতাৰেই আজি মই তেখেতলৈ একাজলি অঞ্জলি নিবেদন কৰিছোঁ। প্ৰথমটো কবিতাৰ শিৰোনাম কি ফুল ফুলিছে। কি ফুল ফুলিছে কেতেকী, কাঁইটেৰে ফুলপাহ ঢাকি গছজোপাই ক'লে ছিঙি নিবা নেকি? ফুলপাহ ছিঙাৰ মোৰ জানো সাহ হ'ব? ফুলপাহ ছিঙাৰ সাহ, কাঁইটীয়া পাত কাটি ফুল ছিঙাৰ হেঁপাহ। কি ফুল ফুলিছে বতাহত উৰি আহে ৰেণু, আৰু মই দূৰৈত বহি বিচাৰিছোঁ কি? দূৰৈত বহি বিচাৰিছোঁ ফুলৰ সুবাস। ফুলৰ সুবাস, ফুলৰ সুবাস, সোণোৱালী ফুলৰ সুবাস। কি ফুল ফুলিছে কেতেকী। দ্বিতীয়টো কবিতাৰ শিৰোনাম প্ৰতীক্ষা। প্ৰতীক্ষাৰ আহত দিন, শূন্যেৰে জপিয়াই কোন মায়াবী হৰিণ। শূন্যেৰে জপিয়াই কোন মায়াবী হৰিণ। কালি ৰাতি মোৰ এক তিল টোপনি নাছিল, এক তিল টোপনি নাছিল। মুগ্ধ নিয়তিৰ কোলাত আকাংক্ষাৰ বীজ, নক্ষত্ৰৰ চক চক চকু। সুঠাম আতিল ৰাতিৰ গাত জলত গম্ভীৰ হৰিণৰ মাত সগৰ্বে বিলীন। মোৰ এক তিল টোপনি নাছিল। হাতৰ মুঠিত মোৰ দুখৰ ডালিম, হাতৰ মুঠিত মোৰ দুখৰ ডালিম।